কাৰণে বিৰাট দুখৰ বিষয় যে এটা যেটা ইস্যু এটা ইস্যুক লৈ পেলাই আমি বাৰে বাৰে লাগি থাকিব লগা হৈছে। যেটো ইস্যুক লৈ পেলাই আমি আজি সাংবাদিক মেল দিব লগা হৈছে বা আজি আপোনালোকৰ সন্মুখত আহিব লগা হৈছে। এই মেটাৰটো 2012 চনতেই সেটেল হোৱা মেটাৰ। তেনে ক্ষেত্ৰত গণেশ দৈমাৰী বা কোনোবা বেলেগ আহি পেলাই আকৌ বাৰে বাৰে এটা ইস্যুকে উত্থাপন কৰি থাকিব, সেই ইস্যুটোক লৈ পেলাই আমাৰ স্থানীয় মানুহে সহ্য কৰিব পৰা নাই। তেখেতৰ যেটো কাৰ্যকলাপ এই কাৰ্যকলাপক লৈ পেলাই সহ্য কৰিব পৰা নাই। কথাটো হ'ল আৰম্ভ হ'ল সেইদিনা 11 তাৰিখৰ পৰা। যোৱা 11 তাৰিখে আমি ইয়াতে উন্নয়নমূলক কাম কৰাৰ কাৰণে শিল বালি ইটা পেলাইছোঁ। তেনে ক্ষেত্ৰত গণেশ দৈমাৰী আহি আমাক হকা বাধা দিয়ে। তেনে আমি তেখেতক সুধিলোঁ যে এই যেটো মেটাৰ আছে এই মেটাৰটোতো 2012 চনতে সেটেল হোৱা মেটাৰ। তেনে ক্ষেত্ৰত আপোনাৰ ইয়াতে ক'বলৈ কোনো অধিকাৰ নাই। আৰু যেহেতু 2012 চনত ৰাজহুৱা সভাত যে প্ৰস্তাৱ আছে, আমাৰ এই প্ৰস্তাৱৰ প্ৰতিলিপি আপোনালোকলৈকে আমি দিব পাৰিম যে ইয়াত আমাৰ প্ৰস্তাৱ লোৱা আছে যে প্ৰাথমিক বড়ো সাহিত্য সভা আৰু আঞ্চলিক এপছু দুয়োটাই এই শ্বহীদ বেদীৰ উন্নয়নমূলক কাম কৰিব। তেনে ক্ষেত্ৰত গণেশ দৈমাৰীয়ে পুৰণা হিষ্ট্ৰী নাজানি বা নুবুজি আকৌ বাৰে বাৰে বাধা দিব, সেই বাধা আমি সহ্য কৰি থাকিব নোৱাৰোঁ। তেনেক্ষেত্ৰত যোৱা ডিচেম্বৰৰ পৰাই যেটো খেলি মেলি যোৱা ডিচেম্বৰৰ পৰাই লাগিছে। যোৱা ডিচেম্বৰত আমাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ অধিৱেশন আছিলে 12 ডিচেম্বৰ। 12 ডিচেম্বৰৰ অধিৱেশনত তেখেতে কি কৰিছে, আমাৰ যিহেতু আমাৰ শ্বহীদ বেদী আছে, শ্বহীদ বেদীত আমি ফুল অৰ্পণ কৰিবৰ বাবে আমি আহিছিলোঁ বা চাবিটো এটা গেট লগাইছে তেখেতসকলে, গেটৰ চাবি বিচাৰিছিলোঁ। তেখেতসকলে গণেশ দৈমাৰীয়ে চাবি দিব নোৱাৰোঁ বুলি ক'লে। এই তাৰ পৰাই জোৰটো লাগিলে 2021 12 ডিচেম্বৰৰ পৰাই লাগিলে। আমাক সোমাব নিদিলে, আঞ্চলিক বড়ো সাহিত্য সভাক বাথুৱে শ্বহীদ বেদীত সোমাব নিদিলে। গৈ 21 ডিচেম্বৰ 19 তাৰিখে ৰাজহুৱা সভা এখন হ'লে এই সভাটো সেই একেই প্ৰস্তাৱ লোৱা হ'ল যে 2012 চনৰ যেটো প্ৰস্তাৱ আছিলে আঞ্চলিক বড়ো সাহিত্য সভা আৰু প্ৰাথমিক এপছু যেটো আঞ্চলিক এপছু সম্পূৰ্ণৰূপে দায়িত্ব দিয়া হৈছিলে এই শ্বহীদ বেদীটো চোৱা চিতাৰ কাৰণে। তেনে ক্ষেত্ৰত এই আগৰ কথাবিলাক নাজানি নুবুজি তেখেত গণেশ দৈমাৰীয়ে আহি বাধা দি থাকিব, সেই কথাটো আমি সহ্য কৰিব পৰা নাই এতিয়ালৈকে। আৰু যোৱা 19 ডিচেম্বৰত যেটো প্ৰস্তাৱ লোৱা হ'ল একেটাই প্ৰস্তাৱ লোৱা হ'ল যে আঞ্চলিক বড়ো সাহিত্য সভা আৰু এপছুক দায়িত্ব দিয়া হওক সংৰক্ষণৰ বাবে। এটা আপোনালোকে কি সিদ্ধান্ত লৈছে যেটো গণেশ দৈমাৰী যোৱা 11 তাৰিখে আমি প্ৰচাৰ কৰিছে কথাটো যেটো মাটি দখল কৰিব বিচাৰিছে কথাটো সেইটোৱে আজি প্ৰেছ মিটৰ উদ্দেশ্য মেইন बेखौबो सारेन्डार एन्ड डेपिपुरा सेनो नाजादोंमोन। जोंनि मानसिफोरानो जों बायदि मानसिफोरानो बेखौ बिसोरनिफ्राय माबा मुक्त खालामबाय। बेनिफ्राय अल बड' प्राइमारि टिचार एसोसिएशननिबो हा दं, बेखौबो बिसोरो सारेन्डार एन्ड डेपिपुरा दखल खालामदोंमोन। जोंनि बायदि अधम मानसिफोराथ' बेखौ बेदखल मुक्त खालामदों। दाखालि बावैसो बेयाव एबसुनि हाखौबो खायफा मानसिफोरा सिरि भारा होनानै जानो नाजादोंमोन। जों बायदि अधम मानसिसो बेखौबो जों माबा रक्षणाबेक्षण होबाय। बेबायदि समावथ' गणेश दैमारीयानो गैयामोन। बे मोनसे समाव बे सेन्ट्रेल बाथौ होनाय हाखौबो मा होनो बे सालफा होनाय ग्रुप मोनसे बे फैदोंमोन। बे समावबो बे सेनो जोंनि मानसिफोराबो बेखौबो रक्षणाबेक्षण होदों। बेयाव एसेबां बुरजा मानसि हाफोरखौ जोंनि बे स्थानीय लकेल मानसिफोरानो दा लकेल मानसिफोरा गणेश दैमारीया बदनाम होनो नाजादों। बे गणेश दैमारीया बाथौनि नाम लानानै बाथौ महासभाखौ बदनामसो खालामगासिनो दं। बेनिखायनो आं खावलायगोन गासै डिस्ट्रिक्टखौ अल आसामनि डिस्ट्रिक्ट आफादफोरखौ जाहाथे गणेश दैमारीखौ बुख्लायो बेनि बिबाननिफ्राय गाहाय नेतारनि बिबाननिफ्राय आरो सेन्ट्रेल बाथौ जाहाथे बे हाबनो होना बेखौ प्रबेक निखेट खालामनांगोन। जोंनि लकेल मानसिफोरा सिद्धान्त लादों, प्रस्ताब लादों। बे जों 19 तारिखआव बेनि एगेन्स्टआव जों धरना होनायनि प्रस्ताब लानाय दं। बेखौ जों मावगोन। जुदि बुख्लायबा बेनि एगेन्स्टआव आरो जाय मानसिया इउटुबाव हगारदों बे माबाफोरखौ फेक माबाफोरखौ ससियेल मिडियाआव बेनि एगेन्स्टआव जों बेबस्था लानायनि प्रस्ताब लानाय दं। बेखौ जों मावगोन। आरो बे समाव नोंथांमोना जिहेतु बे सेलायलायनाय जादों, बे सेलायलायनाय जानायनि गुबै षड़यन्त्र खालामग्राया सोर होननानै सानो? बेनो गाहाय नेतारैनो बाथौनि गाहाय नेतारे। बाथौनि गाहाय नेतार बुङोब्ला जों लाजियो। गाहाय नेतारनि बे सासे सेन्ट्रेलनि बाथौनि गाहाय नेतारनिया बेबायदि बडि लेंगुवेजआ थानाङा। सासे धोरोमारि अनुष्ठाननि गाहाय नेतारा बिराद माबा जानांगोन, खंजम जानांगोन, रायलायनायफ्रा मोजां जानांगोन। बेनो षड़यन्त्र, बिसोरनि व्यक्तिगत उद्देश्य दं। जोंबो मिथिखायो बे कमप्लिटलि पलिटिकेलि लाइनाव थाङो। बे
बाथौआरि धोरोमारि मानसिफोरा पलिटिक लाइनाव थाङोब्ला धोरोमारि अनुष्ठानफोरा माब्लाबो फिलफिलाप जाया बिसोर गाव व्यक्ति स्वार्थ दं व्यक्ति स्वार्थ थानायखायनो बे जेबो मावनो हायाखै जुदि गासै गावनि एग्जिकिउटिभ मानसिफोरखौ गासै डिस्ट्रिक्टआवनो गावनि बिसासाव लानो हायोब्ला दालागै बे मन्दिरा जागौमोन जों नुदों बेयाव 2 टाइम्स आधार खेला खालामदों 2 टाइम्स जेबो मावनो हायाखै मात्र आधार खेलाल' खालामो बे हा एक गारिबो गाराखै सोरबा डनेसन होदों सोरबा होनायफोरखौ आं धन्यबाद बेयाव दिनेश बर' साराबो थैबाय बेनियाबो एसे हा गारदोंमोन बेनिफ्राय बसुमतारी जोंनिया दिउखौमोन मतिलाल बसुमतारी बेबो एसे हरदोंमोन बिसोरखौ धन्यबाद होदों बिसोर एसे हा गारनायखौसो एसे माबा मोनदों नङाब्ला बेनिफ्राय जेबो मावाखै बिसोरो जी प्रेस मीटर उद्देश्य मेन हेतुए जे जो 11 तारिखे आमी जेटो उन्नयनमूलक काम करिब आहिसिलो तेने क्षेत्रत गणेश दैमारीये भिडिओ करी आंचलिक बड़ो साहित्य सभा भूमि दखलकारी बुली प्रचार करिছে সাংবাদিক বা সংবাদ মাধ্যমত प्रचार करिছে বা সামাজিক মাধ্যমত प्रचार करिছে जोन मानुहे আজি ইয়াতে 50-60 বিঘা মাটি রাখি ফলাই স্থানীয় হোক বা সাহিত্য সভা বা এফসুকো মাটি দিয়া হৈছিল এফসু সাহিত্য সভা আঞ্চলিক বড়ো সাহিত্য সভা বাথুক কেন্দ্ৰীয় বড়ো সাহিত্য সভা ৰূপনাথ ব্ৰহ্ম প্লেগ্ৰাউণ্ড তেনে ক্ষেত্ৰত 50-60 বিঘা মাটি সংৰক্ষণ কৰি ৰাখি ফেলে বিতৰণ কৰি দিয়া হৈছিল আমাৰ জাতীয় অনুষ্ঠানবিলাকক সেইবিলাক হিষ্টৰী নাজানে তেখেত গণেশ দৈমাৰী আকৌ বাৰে বাৰে আমাৰ স্থানীয় যি অনুষ্ঠান আছে অপৰস্ত কৰি থাকিব সেই কথাবিলাক আমাৰ সহ্য নহয় তেনে ক্ষেত্ৰত আমি যেটো প্ৰচাৰ চলাইছে ইউটিউব বা সোশ্যাল মিডিয়া তেখেতে যেটো প্ৰচাৰ চলাইছে এটো ভুৱা প্ৰচাৰ তেখেতৰ বিৰুদ্ধে আমি ব্যৱস্থা লম আৰু আমি যোৱা 11 তাৰিখে তিনিটা প্ৰস্তাৱ লৈছে আলটিমেটলি আপোনালোকক জনাইছো যে যেটো তেখেতসকলে আমাক ইয়াতে 8 বিঘা এলটমেন্ট লোৱা বুলি কয় শহীদ বেদিটো সাঙুৰি লৈছে শহীদ বেদিটো এটা সেপাৰেট বস্তু আপোনালোকে দেখিব মাজত এটা ওয়াল আছে শহীদ বেদিটো সেপাৰেট পুরোটা ওয়াল আছে তেনে ক্ষেত্ৰত হিটো বাথৰ হ'বই নোৱাৰে তেনে তেখেতসকলে মণ্ডল আনি এই বেদিটোক সাঙুৰি লৈছে তাত আমাৰ ক'ব লগা আছে এটা কথাটো হেতুৱে আলোচনা ভিত্তিত আহিলে আমিও ভাল পাওঁ যদি তেখেতসকলে যদি মানিব নিবিচাৰে আমি আইনী ব্যৱস্থা লম সেন্ট্রাল কমিটি কি জনাব আপোনালোকে যে গণেশ দৈমাৰে ব্যক্তিগত এটো কাম কৰিছে বুলি ভাবে নেকি আপুনি আমিতো তেনেকুৱাই ভাবো তেখেতসকলে আমি যিখিনি ইনফৰমেশ্যন পাওঁ তেখেতসকলক সভাপতি উপসভাপতি বা সদস্যবিলাকক নুসুধা নুপুছে কাম কৰে বুলি আমি শুনা পাওঁ বা গম পাওঁ নিজ ইচ্ছামতে কাম কৰে বুলি আমি যিখিনি জানো বা শুনো